প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। এইটো কচুথুৰি মই আজি কুকুৰা মাংসৰ লগত লোকেল মুৰ্গী তাৰ লগতে বনাম বুলি ৰেডি কৰি লৈছোঁ। খাবলৈ খুব ধুনীয়া লাগে খাই। তাতে মই জালুক দিব লাগিব। এয়া মই জালুক লৈছোঁ, ৰচুন আদা পিচি লৈছোঁ অলপ, আলু এটা লৈছোঁ অলপ ডাঙৰ চাইজৰ কাটি, পিঁয়াজ মই দুটা সৰুকৈ কাটি লৈছোঁ, লোকেল মুৰ্গী এয়া মই লৈছোঁ। কচুৰ লগত বনাম, খাবলৈ খুব ধুনীয়া, এইটো ভাল উপকৰণ। আহকচোন প্ৰথমে এতিয়া বনাবলৈ ৰেডি কৰোঁ। এয়া মই কচুখিনি অলপ চফা কৰি ল'ব লাগিব, ঠিক ঠাক কৰি ল'ব লাগিব। এয়া মুৰ্গীখিনিত মই মাংসখিনিত হালধি নিমখ সানা নাই, সানি ল'ব লাগিব। এইখিনি কৰাৰ পিছতে মই ৰেচিপিটো বনাম। প্ৰিয় বন্ধু বান্ধৱীসকল, মই এই কচু চফা কৰি লৈছোঁ। কচু মই এয়া আঁবিলাক গুচাই লৈছোঁ। পানীত মই নিমখ অকণমান দি লৈছোঁ, কাৰণ পানীত নিমখ দি ল'লে মানে আঠাটো কচুৰ এসাঁজ বনি আঠা ওলায়, সেইটো ওলাই যাব আৰু হাতত নধৰে, নখজুৱাই তেতিয়া। মই কচু সোমাওঁতে খালোঁ এসাঁজ, ব্ৰইলাৰ মাংসৰে খালোঁ। এতিয়া মই লোকেল মুৰ্গী লৈছোঁ। এতিয়া ঢেৰ কচু ওলাইছে থুৰি, এতিয়া খাবলৈ ভাল হৈছে। বিলাহীৰ লগতো খাব পাৰে আপোনালোকে, জালুক দিও খাব পাৰে। কচু মোৰ কটা হৈ গ'ল। এয়া মই এতিয়া পানী পাতত তুলি ল'ম। এয়া নহয়, দেখিছে নহয়, পানীটো পাকে সাজ বনাব, সেইকাৰণে নিমখ পানীত দি ল'ব। মাংসতে মই হালধি সানি লওঁ। প্ৰথমতে মই কচুখিনি ভাজি ল'ব লাগিব। মই এখন ননষ্টিক বহাই দিছোঁ, ইয়াত তেল দি দিছোঁ। মই তেলখিনি গৰম হৈ গৈছে। মই এতিয়া জীৰা গুটি কেইটামান সৰু চামুচ দি দিছোঁ। তাতে মই পিঁয়াজ কেইটামান পিঁয়াজ কাটি লৈছোঁ, এইটো দি দিছোঁ, পিঁয়াজখিনি দিছোঁ। তাৰপাছত দি দিছোঁ অকণমান ৰচুন আদা পিঠা, কাটি দি দিছোঁ। এয়া মই কচুখিনি দি দিছোঁ। কচু পৰাপক্ষত প্ৰথম ভাজি ল'ব লাগে তেলতে, তেল অকণমান দি মছলা দি ভাজি ল'ব লাগে। তেতিয়া কচুৰ খজুতিটো একেবাৰে নাইকিয়া হৈ যায়। এতিয়া মই অকণমান নিমখ দি দিছোঁ, কাৰণ কচুত নিমখ নিদিলে পটককৈ হেৰি নহয়, জয় কৰি নাযায়, গতিকে সিজিবৰ কাৰণে মই নিমখ অকণমান দি দিছোঁ। তাতে হালধি অকণমান দি দিছোঁ। এতিয়া মই কচুখিনি সিজিবৰ কাৰণে ঢাকোন। প্ৰিয় দৰ্শকসকল, এইফালে মই কচু পাতি দিছোঁ আৰু এইফালে মই মাংসখিনি ভাজি ল'ব লাগিব। এয়া মই তেল দি দিছোঁ, তেলখিনি গৰম হৈছে। মই এতিয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজ কমকৈ দিছোঁ, কাৰণ কেলৈ মই মাংসত এয়া অলপ সৰহকৈ সানি লৈছোঁ, গতিকে তেলত অকণমান কমকৈ দিছোঁ। ৰচুন আদা পিচা এয়া মই লগতে দি দিছোঁ, পিঁয়াজৰ লগতে। এয়া আদা আৰু পিঁয়াজ হৈ গ'ল, ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া মই মাংসখিনি ঢালি দিওঁ। এয়া মই মাংসখিনি দি দিছোঁ। কচুৰ লগত কুকুৰা মাংস দি প্ৰসূতি মহিলা জাল দিয়ে, আমি তেনেকৈ দিওঁ, জাল দিব পাৰি। জাল দিয়াত আমি বেছি কুকুৰা লৈ তেনেকৈ জালুক দি কচুৰ লগত দিওঁ খাবলৈ। এইটো এটা ভাল উপকৰণ। এতিয়া মই অকণমান ঢাকোন দি দিছোঁ। কিন্তু গেছটো পূৰা দিব নালাগিব, অলপ কমাই দিব লাগিব। কচুখিনি এয়া ঢাকোন খুলি দিছোঁ। কচু প্ৰায় হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিব লাগিব। কচুখিনি সিজিলে এতিয়া মই গেছটো অফ কৰি দিছোঁ। মাংসখিনি ঢাকোনখন এৰুৱাই অকণমান লৰাই দিছোঁ। এয়া মই আলু দুটা কাটি লৈছিলোঁ, এয়া দি দিছোঁ। মাংসত মই তেল বেছি দিয়া নাই,
জালুক দিম নহয় কচু দিয়া, সেইকাৰণে মই নাই দিয়া বেছি তেল। এয়া ভাপতে সিজাইছোঁ, অকণমান তেল দি ভাপতে সিজাইছোঁ। তাৰ উপৰি মই নিমখ কমকৈ দিয়া আছিলে, গতিকে এতিয়া জোখৰ অনুসাৰে দি লওঁ। পৰিমাণ চাই আপোনালোকে নিজৰ জোখৰ মতে দি ল'ব সোৱাদ অনুসাৰে। হালধি সৰু চামুচে এচামুচ দি দিছোঁ। এতিয়া অকণমান লুটি বাগৰ কৰি দিওঁ চামুচে। এতিয়া মই গৰম পানী কৰি এতিয়া আকৌ এবাৰ ঢাকোন দি দিছোঁ। প্ৰিয় দৰ্শকসকল, এতিয়া মই ঢাকোন খুলি অকণমান লুটিয়াই দিছোঁ। এতিয়া মই এইফালে সিজোৱা কচুখিনি মই তাতে ঢালি দিম। এয়া আমাৰ তাতে ঢালি দিয়া হৈছে। কচুখিনি বেলেগত ভাজি লোৱাৰ কাৰণেতো যাতে নখজুৱাবৰ কাৰণে মই এই নিয়মটো কৰিছোঁ। এতিয়া গোটেইখিনি মিলাই দিব লাগিব। যিসকলে খোৱা নাই এইদৰে এবাৰ চেষ্টা কৰিব পাৰে খাবলৈ। এতিয়া মই জোখৰ অনুসাৰে পানী দিব লাগিব। পানী দিয়া আগতে মই জালুক দিব লাগিব। জালুক আপোনালোকে কিমান পৰিমাণৰ পুৰাব খাব পাৰে তেনেকৈ জোখৰ দিব। এয়া মই দিলোঁ। মই 2 চামুচ দি দিছোঁ সৰু চামুচেৰে। তাতে মই 1 চামুচমান হ'ব বাটাৰ অকণমান দি দিছোঁ। বাটাৰ দিলে খুব ধুনীয়া লাগে খাই। এতিয়া মই জোখৰ অনুসাৰে মই এতিয়া পানী দি ল'ম। নিদিওঁ, আকৌ মই কুকাৰত দিম, কাৰণ মাংসটো ডাঙৰকৈ দিয়া হৈছে নহয়, যিবোৰ পাৰে ভয় লাগে, সেইকাৰণে এতিয়া কুকাৰত দিম। তেতিয়া মাংসটো হাৰ্ডিৰ পৰা এৰি আহিব, কুকাৰত দিলে খাই ভাল পাব। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে, লাইক এটা নিশ্চয় কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ পাব। গেছটো অফ কৰি লৈ মই এতিয়া মই কুকাৰত ভৰাই দিম। আলু ধুনীয়াকৈ এয়া মই কুকাৰত ভৰাই দিছোঁ।